প্ৰথম কথা হৈছে কি আমি সৰু সৰু বস্তুবিলাকত গুৰুত্ব দিব লাগিব। পুখুৰীটো খান্দাৰ পিছতে আমি ধৰক লাইমিং কৰিব লাগিব। লাইমিং কৰাৰ পিছত পুখুৰীটোত পানী হোৱাৰ পিছতে আমি কি কৰোঁ, পানীখিনি বা মাটিখিনিত যিখিনি মাইক্ৰ নিউট্ৰিশ্যন থাকে সেইখিনি এক্টিভ কৰি নেচাৰেল ফিড ভাণ্ডাৰটো বঢ়াৰ কাৰণে কিছুমান এডিশ্যনেল মেডিচিন আমি ইউজ কৰিব লাগে, যিখিনি কোনো ধৰণৰ মানে ক্ষতি নকৰে। এইবিলাক সম্পূৰ্ণ নেচাৰেল স্বাস্থ্যসন্মত হয়। তাত চাইণ্টিফিকভাৱে আমি ফিডটো আমি ৰেগুলাৰ বেচিছত দিব লাগে। যে আমি প্ৰতিদিনে মাছৰ বডি ৱেটৰ 3% বা 4% যদি আমি বেলেঞ্চ ফিড দিওঁ, তেতিয়াহ'লে মাছৰ গ্ৰথটো আমি বিচৰা ধৰণে পাম। আৰু এই যেতিয়া বিচৰাৰ ধৰণে গোটেইখিনি হ'ব বা সময়ত আমি ঠিকমতে কামবিলাক কৰি গৈ থাকিম, আমি 8-10 মাহ মূৰত যেতিয়া আমি মাছৰ ৱেইটটো 1 কেজিৰ পৰা 1.5 কেজিৰ ভিতৰত পাম, তেতিয়া আমি বজাৰত দামো এটা ভাল পাম। ইয়াৰ ৰিজাল্ট খুব ধুনীয়া, ৰিজাল্ট একদম 100%। এতিয়া FCR বিলাক ইয়াতে অন এন এভাৰেজ আপোনাৰ 1.3 আহে। 1 কেজি 300 গ্ৰাম ফিড খোৱালে আমি 1 কেজি মাছ পাই নিশ্চিত হ'ব। লাহে লাহে মাছৰ গ্ৰথটো যিমানে বাঢ়ি আহিব, প্ৰটিনৰ পাৰ্চেন্টেজটো কমি আহিব। যিমানে প্ৰটিন পাৰ্চেন্টেজটো কমি আহিব, তাৰ দামটো অলপ কমি আহে, দামটো যথেষ্ট পৰিমাণে কমি আহে। ৰাইটৰ ক্ষেত্ৰতো এনেকুৱা ক্ষেত্ৰত প্ৰথম পিক ষ্টাৰ্টাৰ আহিব আপোনাৰ, পিক ষ্টাৰ্টাৰ আহিব, তাৰপিছত পিক গ্ৰোৱাৰ আহিব, তাৰপিছত পিক ফিনিচাৰ আহিব। আপোনাৰ খৰচ কিমান যাব, খাদ্যত খৰচ কিমান মান আহিব পাৰে? মানে আমাৰ কৃষকসকলে যদি বেলেঞ্চ ডায়েট ব্যৱহাৰ কৰে, নিশ্চিত উপাৰ্জন কেনেকুৱা হ'ব পাৰে অকমান আপুনি বুজাই দিব। এইটো বেলেঞ্চ ফিড ব্যৱহাৰ কৰিলে ফাৰ্মাৰখিনিৰ উপাৰ্জন দুগুণ হ'ব। প্ৰথম হৈছে কি আমি যেতিয়া বেলেঞ্চ ফিড ব্যৱহাৰ কৰিম, তাত ৱেষ্টেজটো যথেষ্টখিনি কম। 10 কেজি দানা দিলে 10 কেজি মাছে খাব, তাত ৱেষ্টেজ নহয়। যদি আমি ট্ৰেডিশ্যনেলি দানা দিওঁ, আপুনি খলিহ, ৰাইচ পালিছ এনে গৈ কিনে যদি আমি পুখুৰীটো ছটিয়াই দিওঁ, তেতিয়াহ'লে আমাৰ 50% ৱেষ্টেজ হোৱাৰ চান্সেছ থাকে। এটা আছে বায়'মেৰিন বুলি, আমি পুখুৰীটো যেতিয়া প্ৰিপাৰেশ্যন কৰোঁ তেতিয়া তলত মাৰি ল'ব লাগে। যেনে নেচাৰেল ফিড বুলি ক'লে আমাৰ মাছৰ কাৰণে আটাইতকৈ দৰকাৰী হৈছে জু প্লেংটন, ফাইটোপ্লেংটন। এই জু প্লেংটন, ফাইটোপ্লেংটনটো যথেষ্ট পৰিমাণে বৃদ্ধি কৰাত সহায় কৰে। এতিয়া পানীৰ যিখিনি আপোনাৰ ধৰক প্ৰব্লেম, এই প্ৰাণী প্ৰব্লেমখিনি সলভ কৰিব, যেনে পিএইচটো কণ্ট্ৰল কৰিব, এমোনিয়াটো কণ্ট্ৰল কৰিব, যথেষ্ট পৰিমাণে ভাল ৰিজাল্ট পাব। এটা পুখুৰীত কিমান লাগিব পাৰে? এইটো আপোনাৰ 200 গ্ৰামেৰে আপোনাৰ 2 বিঘা দিব পাৰে। এইটো কৰিলে আমাৰ ডাইৰেক্ট জু প্লেংটন আৰু ফাইটোপ্লেংটনটো যথেষ্ট পৰিমাণে গ্ৰথ হ'ব। মাছে আপোনাৰ যেতিয়া এমোনিয়াটো যথেষ্ট পৰিমাণে বৃদ্ধি হয়, তেতিয়া আমি এইটো ইউজ কৰিব লাগে। আমাৰ প্ৰশ্ন আহে যে ইমানখিনি আমি মেডিচিন খোৱা, ইমানখিনি আমি খাদ্য খোৱা, আমি উপাৰ্জন কৰিব পাৰিম জানো? তেতিয়া কি কৰিব? প্ৰশ্নটো হৈছে কি আমি যেতিয়া সুস্থ সবল হৈ থাকো, তেতিয়াহ'লে আমাক কোনো ধৰণৰ মেডিচিনৰ প্ৰয়োজন নাই। যেতিয়া প্ৰব্লেম হ'ব, তেতিয়া আমি মেডিচিন আমি ইউজ কৰিবই লাগিব। আৰ্গুলাছটো আমাৰ অসমৰ এটা ডাঙৰ প্ৰব্লেম। আৰ্গুলাছটো হোৱাৰ লগে লগে অকণি, যিটো অকণি, আমাৰ অকণিটো হ'লে আমি কি কৰিব লাগে, আমি সাধাৰণতে ক্লিনাৰ ব্যৱহাৰ কৰোঁ। আমি 1 বিঘা মাটিত মাত্ৰ 30 ml 1 বিঘা মাটিত 30 ml দিব লাগে। পানীৰ লগত মিহলি কৰি একবাৰ নহয়, দুবাৰ দিব লাগে। মানে 1.5 বিঘা যায় আপোনাৰ 1/2 লিটাৰত। 1/2 লিটাৰ 1.5 বিঘা এবাৰ দিলে হৈ যাব। ঠিক আছে। আমাৰ মাছৰ কাৰণে যিখিনি ভিটামিন মিনাৰেলৰ অভাৱ হয়, গোটেইখিনি পাই যায় এইখিনি। আমাৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলে যাতে এনেকুৱা ধৰণৰ মাছ খেতি বা গাহৰি পালন কৰি যথেষ্ট পৰিমাণে উপাৰ্জন কৰিব পাৰে, এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিলে ভৱিষ্যতে উপাৰ্জন দুগুণ হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত মাছৰ পালকসকলে বিজ্ঞানসন্মত পদ্ধতিটো অৱলম্বন কৰিবই লাগিব, কাৰণ আমি বিজ্ঞান অবিহনে কেতিয়াও আগবাঢ়িব নোৱাৰো। কাৰণ আমি ডাঙৰ ডাঙৰ যিবিলাক কাম আছে, আমি সেইবিলাক ধুনীয়াকৈ কৰি যাওঁ। চাপ'জ আমি পুখুৰী এটা বনালো, তাত মাছৰ পোৱালি দিলো, খাদ্য দিলো, কোনো হিচাপ নাই, জোখ নাই, বা মেডিচিন কেতিয়া ইউজ কৰিব লাগে, কেতিয়া ফিড দিব লাগে, তেনেকুৱা। বা ট্ৰেডিশ্যনেলিও দিছো, কমাৰ্চিয়েলিও ফিড দিছো, কেতিয়াবা 10 দিন ফিড দি 15 দিন ফিডো দিয়া নাই। তেনেকে যদি কালচাৰ কৰা হয়, সময়ত মানে সঠিক হাৰত আমি উৎপাদনটো নাপাম, আৰু সঠিক হাৰত উৎপাদনটো নোপোৱাৰ লগে লগে আমি বিজনেছত আমি প্ৰফিট কৰিব নোৱাৰিম। তো গতিকে কি কৰিব লাগিব, প্ৰথম কথা হৈছে কি আমি সৰু সৰু বস্তুবিলাকত গুৰুত্ব দিব লাগিব। সৰু সৰু বস্তুবিলাকে আমাৰ বিজ্ঞানৰ এটা মানে লাইন এটা দেখুৱাই দিয়ে। সৰু বস্তু বুলি কোৱাৰ লগে আমি পুখুৰীটো খান্দাৰ পিছতে আমি ধৰক লাইমিং কৰিব লাগিব। লাইমিং কৰাৰ পিছত পুখুৰীটোত পানী হোৱাৰ পিছতে আমি কি কৰোঁ, পানীখিনি বা মাটিখিনিত যিখিনি মাইক্ৰ নিউট্ৰিশ্যন থাকে সেইখিনি এক্টিভ কৰি নেচাৰেল ফিড ভাণ্ডাৰটো বঢ়াৰ কাৰণে কিছুমান এডিশ্যনেল মেডিচিন আমি ইউজ কৰিব লাগে, যিখিনি কোনো ধৰণৰ মানে মানুহৰ ক্ষতি নকৰে। এইবিলাক সম্পূৰ্ণ নেচাৰেল স্বাস্থ্যসন্মত হয়। সেইবিলাক বস্তু আমি ব্যৱহাৰ কৰিব লাগে। তাৰপিছত কি কৰিব লাগিব যে আমি যিখিনি আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টে মেণ্ডেট কৰি দিয়াই আছে, চিডৰ ক্ষেত্ৰত 1 বিঘাত আমি 1000 পোৱালি দিব লাগে। সেই হিচাপত আমি পোৱালি মেলি তাত চাইণ্টিফিকভাৱে আমি ফিডটো আমি ৰেগুলাৰ বেচিছত দিব লাগে। যে আমি প্ৰতিদিনে মাছৰ বডি ৱেটৰ 3% বা 4% যদি আমি বেলেঞ্চ ফিড দিওঁ, তেতিয়াহ'লে মাছৰ গ্ৰথটো আমি বিচৰা ধৰণে পাম। আৰু এই যেতিয়া বিচৰাৰ ধৰণে গোটেইখিনি হ'ব বা সময়ত আমি ঠিকমতে কামবিলাক কৰি গৈ থাকিম, আমি 8-10 মাহ মূৰত যেতিয়া আমি মাছৰ ৱেইটটো 1 কেজিৰ পৰা 1.5 কেজিৰ ভিতৰত পাম, তেতিয়া আমি বজাৰত দামো এটা ভাল পাম। সাপোজ আমি 100 গ্ৰামৰ মাছটো যদি আমি 100 টকা কেজিত বিক্ৰী কৰোঁ, 1 কেজি ওজনৰ মাছটো কিন্তু আমাৰ
200 বা 300 টকা কেজি দৰত বিক্ৰী হয় কিন্তু কথাটো হৈছে কি ফাৰ্মাৰজনৰ ওপৰত ডিপেন্ড কৰিব যে মাছটো 10টাত 1 কেজি কৰিব নে এটাত 1 কেজি কৰিব মানে সেই হিচাপত আমি সেই কাৰণে আমি প্লেনিং হিচাপত আমি মাছৰ কোৱালি মেলিব লাগিব আৰু খাদ্যটো দিব লাগিব ফ্লোটিং ফিড মানে ইয়াতে কি হয় এইবিলাক পানীত পাহে আৰু ইয়াত যথেষ্ট পৰিমাণে প্ৰটিন থাকে আৰু ফেটছ থাকে এইবিলাক বেগ হিচাপত আপোনাৰ ইয়াতে মেনশন কৰা আছে ইয়াতে টোটেলটো আপোনাৰ পাৰ কেজি কিমান মান আহিব পাৰে এইটো 24% প্ৰটিন থাকে আৰু 3% ফেটছ এইটো পাৰ কেজি আপোনাৰ 52 रुपीस মান আহি যাব 52 रुपीस যদি এইটো আপোনাৰ মাছৰ সাইজ ওয়াইজ বেলেগ হ'ব পাৰে এইবিলাক আছে 0.5 mm ওকে 0.5 mm ৰ মাছ কোনখিনি মাছ খাব এইটো আপোনাৰ ফ্ৰাই টু ফিংগাৰলিং কৰাৰ কাৰণে ফ্ৰাই টু ফিংগাৰলিং ওকে এইটো আপোনাৰ 40% প্ৰটিন আছে 6% ফেটছ আছে এইটো আপুনি এখিনিতে ককচোন যে 40% প্ৰটিন বা 24% প্ৰটিন ইয়াৰ মানে ডিফাৰেন্সটো কেনেকুৱা আসলতে কি হয় আমি মাছৰ যিমানে সৰু অৱস্থা থাকে তেতিয়া যথেষ্ট পৰিমাণে প্ৰটিন আৰু ফেটছৰ দৰকাৰ হয় সেইকাৰণে কোম্পানী বিলাকে এনেকে ফৰ্মুলেশন কৰি বনাইছে যে চাওক প্ৰথম আমি স্পনৰ ক্ষেত্ৰত এটো ডাস্ট আপোনাৰ পাউডাৰ এটো 40% প্ৰটিন আছে আপুনি স্পন মানে জাস্ট কোৱালি বিলাক কোৱালি আপোনাৰ 5 দিনৰ পৰা যেটো ফিট খাও এটো ডাস্ট কাৰণে এটো দিয়া হয় যথেষ্ট পৰিমাণৰ প্ৰটিনৰ প্ৰয়োজন হয় গতিকে প্ৰটিন পাৰ্চেন্টটো 40% ফেটছ 4 আছে তাৰ পিছতে আপোনাৰ 15 দিন 10 দিনৰ পিছতে যেতিয়া ফ্ৰাই সাইজ হ'ব ফ্ৰাই সাইজ হোৱাৰ লগে লগে আমি এটো 0.5 mm এটো ফিট ইয়াতে 40% প্ৰটিনৰ ফিটটো দিয়া যায় ইয়াৰ ৰিজাল্ট খুব ধুনিয়া ৰিজাল্ট একদম 100% এটা এফসিআর বিলাক ইয়াতে অন এন এভাৰেজ আপোনাৰ 1.3 আহে 1 কেজি 300 গ্ৰাম ফিট কোৱালে আমি 1 কেজি মাছ পাই নিশ্চিত হবে মানে প্ৰডাকশন লব পাৰো ইয়াৰ পিছত আহিব আমাৰ 2 mm সাইজৰ ফিট 2 mm সাইজৰ হয় এটো হ'ব 2 mm সাইজৰ ফিট ইয়াতে 32% আছে প্ৰটিন আৰু ফেটছ মানে লাহে লাহে প্ৰটিনৰ পাৰ্চেন্টেজটো কমি আহিব লাহে লাহে মাছৰ গ্ৰোথ যিমানে বাঢ়ি আহিব প্ৰটিনৰ পাৰ্চেন্টেজটো কমি আহিব কাৰণ ডাঙৰ মাছে হয়তো প্ৰাকৃতিক খাদ্য খাবৰ কাৰণেও ৰাইট এটা মানে কি হৈ আছে আমাৰ যথেষ্টখন ষ্টক ওলাই গৈছে আর যে আকো গধুলি গাড়ী এখন সোমাব এটো আছে আপোনাৰ 28% প্ৰটিন তাৰ পিছত এটো কোন মাছক খোৱাৰ কাৰণে মাছৰ ফ্লোটিং ফিড এইবিলাক মানে মাছৰ সাইজটো যেটা বাঢ়ি যাব এটো ককচোন যিমানে প্ৰটিন পাৰ্চেন্টেজটো কমি আহিব তাৰ দামটো অলপ কমি আহে দামটো যথেষ্ট পৰিমাণে কমি আহে ৰাইট এটো আছে 24% তাৰ পিছত 20% আহে এনেকে আহিব এইখিনি মাছৰ ক্ষেত্ৰত আৰু পিগৰ ক্ষেত্ৰত আপোনাৰ এইবিলাক ফিড আছে পিগৰ ক্ষেত্ৰতো পিগৰ ক্ষেত্ৰত প্ৰথম পিগ স্টাৰ্টাৰ আহিব আপোনাৰ পিগ স্টাৰ্টাৰ আহিব তাৰপিছত পিগ গ্ৰোৱাৰ আহিব তাৰ পিছত পিগ ফিনিশাৰ আহিব আপোনাৰ এইখিনি গাহৰি ফাৰ্স্ট ফেজত আমি স্টাৰ্টাৰ দিব লাগিব তাৰ পিছত ফিনিশাৰ দিব লাগিব সৰি গ্ৰোৱাৰ দিবলৈ তাৰ পিছত আপোনাৰ পিক ফিনিশাৰটো আহিব পিক পেলেটটো আহিব যদি মই এবিঘা পানীকালি পুখুৰীত মই যদি গাহৰি 6টা বা 8টা পুখু তেতিয়া হলে মোৰ খৰচ কিমান যাব খাদ্যত খৰচ কিমান মান আহিব পাৰে এতিয়া যদি আমি হেনেকে একচুয়ালি আমি দুটা যদি কম্বাইন কৰি সোৱা যায় আমি যদি আমি অকল ফিশাৰীৰ ক্ষেত্ৰত চাও তেতিয়া হলে আমাৰ ফিট আৰু মেডিচিনৰ কষ্ট মোটামুটি 45000 to 50000 আহি যায় আহি যায় যদি গাহৰি তাত আমি 6টা বা 8টা দি দিও নহয় তেতিয়া দিয়া ললকে হে কষ্ট আমাৰ 20 ৰ পৰা 25000 ত ফিড আৰু মেডিচিন কষ্টত আহি যায় মানে আমাৰ কৃষকসকলে যদি কৃত্ৰিম খাদ্য বা পৰিপূৰক খাদ্য এনেকা ব্যালেন্স ডায়েট ব্যৱহাৰ কৰে নিশ্চিত উপাৰ্জনৰ কেনেকুৱা হ'ব পাৰে অকমান আপুনি বুজাই দিব এটো ব্যালেন্স ফিড ব্যৱহাৰ কৰিলে ফাৰ্মাৰ খিনিৰ উপাৰ্জন দুগুণ হ'ব প্ৰথম কথা হৈছে কি আমি যেতিয়া ব্যালেন্স ফিড ব্যৱহাৰ কৰিম তাত ওয়েস্টেজটো যথেষ্টখিনি কম মানে আমি যেতিয়া পুখুৰী এটা ফ্লোটিং ফিড আমি পাৰ ডে যদি বডি ওয়েট হিচাপত আমি যদি 3% ও দিও 1 কুইন্টাল মাছক আমি 3 কেজি ফিড দিব লাগে 3 কেজি ফিডটোৱে 100% মাছে খাব কাৰণ পানীত ভাই থাকিব তাৰ ওয়েস্টেজ অলপো নহয় এইখিনিতে অকমান ইন্টাৰাপ্ট কৰিছো আপোনাৰ মানে খাদ্য মানে উপঙি থকা খাদ্য আৰু এটা তলত যোৱা সিংকিং বুলি কয় এইটো উপঙি যোৱা খাদ্যটো উপঙি থকা খাদ্যটো দামটো অলপ বেছি হয় আৰু তলত যোৱাটো কস্টিংটো বেছি কাৰণে আৰু সিংকিং খাদ্যটো আমাৰ দামটো কম থাকে তাৰ পিছত আপোনাৰ কি হয় যে আমি এই যেটো 10 কেজি দানা দিলে 10 কেজি মাছে খাব তাত ওয়েস্টেজ নহয় কিন্তু সিংকিং দানাৰ ক্ষেত্ৰত কি হয় আমি যদি 10 কেজি দিও নহয় যদি আমি বেক ফিডিং বা ট্ৰে ফিডিং কৰো তেতিয়ালে 10 কেজি জাগা 8 কেজি দানা মাছে খাব বা 2 কেজি দানা ওয়েস্টেজ হোৱাৰ চান্সেস থাকে যদি আমি ট্ৰেডিশনালি দানা দিও আপনি খুলি হয় রাইস পলিশ এনে গৈ কিনে যদি আমি পুহিতে ছটিয়া দিও তেতিয়ালে আমাৰ 50% ওয়েস্টেজ হোৱাৰ চান্সেস থাকে পানীৰ লগত মিলে 50% ওয়েস্টেজ হোৱা মানে কি আপোনাৰ পুখুৰীটো মাছে 50% ফি দেখালে বাকিখিনি পইচা ওয়েস্টেজ হল আপোনাৰ 50% পইচা কিন্তু বাকি 50% যে ওয়েস্টেজ সেইখিনি আকৌ তলত গৈ ফলে আপোনাৰ টক্সিসাইড গ্যাস বিলাক হৈ ফলে এমোনিয়া গ্যাস ফৰ্ম হ'ব পানীৰ অক্সিজেন ডিজেল অক্সিজেন কমি যায় বিভিন্ন প্ৰবলেমৰ সৃষ্টি হ'ব পাৰে আমাৰ মাছৰ বিভিন্ন ধৰণৰ অসুখ মানে বেমাৰৰ সৃষ্টি হয় মাছৰ ক্ষেত্ৰত যদি কবলৈ যাও আমি প্ৰথম পুখুৰী আমি মেনুৰিংৰ কাৰণে কিছুমান আমাৰ মেডিসিন আছে যেনে ধৰক আপোনাৰ ফিল্ডাৰ কোম্পানী এটা আছে বায়োমেৰিন বুলি আমি পুখুৰীটো যেতিয়া প্ৰিপাৰেচন কৰো তেতিয়া তলত মাৰি লব লাগে কি হয় এটো দিলে কি হ'ব এটো দিলে মেইনলি কি হয় ইয়াতে এটো এটা
probiotic soil probiotic মানে কি আমি যেতিয়া পুখুৰী তলিখনত মাছ দিয়াৰ আগতে এটো ব্যৱহাৰ কৰিম কৰাৰ লগলে কি হয় আপোনাৰ ব্যৱহাৰ কৰাৰ লগে কি হয় মাটিত যিখিনি আমাৰ মাইক্ৰো নিউট্ৰিশন থাকে আৰু মাইক্ৰো নিউট্ৰিশন খানি যেতিয়া আমাৰ এক্টিভ ফৰ্মত আহিব তেতিয়া মানে কি নেচাৰেল ফিডৰ ভাণ্ডাৰটো আমাৰ যথেষ্ট পৰিমাণে বাঢ়িব যেনে নেচাৰেল ফিড বুলি ক'লে আমাৰ মাছৰ কাৰণে আটাইতকৈ দৰকাৰী হৈছে জুপ্লাংটন ফাইটোপ্লাংটন এই জুপ্লাংটন ফাইটোপ্লাংটনটো যথেষ্ট পৰিমাণে বৃদ্ধি কৰাত সহায় কৰে এতিয়া আমাৰ মাছৰ এইবিলাক আৰু কি আছে আপোনাৰ ধৰক কেনেকুৱা মাছৰ এইটো probiotic থাকিলে আপোনাৰ এইটো এটা আছে গডৰেজৰ আপোনাৰ Pro Aqua W বুলি এইটো কোৱালে কি হ'ব এইটো মানে কি ওয়াটাৰ probiotic মানে কি পানীৰ যিখিনি আপোনাৰ ধৰক প্ৰবলেম এই প্ৰাণী প্ৰবলেমখিনি সলভ কৰিব যেনে pH টো কন্ট্ৰোল কৰিব এমোনিয়াটো কন্ট্ৰোল কৰিব ডিজেল অক্সিজেনটো বঢ়াব ডিজেল অক্সিজেনটো বঢ়াব পানীৰ গুণাগুণখিনি নিয়ন্ত্ৰণ কৰিব ইয়াৰ উপৰি সবতকৈ ডাঙৰ কথা আছে গডৰেজ কোম্পানীতে মেনশন আছে বেলেগ কোনো কোম্পানীত মেনশন নাই আমাৰ যিখিনি ধৰক বেনিফিচিয়েল ব্যাকটেৰিয়া আমাৰ ধৰক পুখুৰী এটাত মানে উপকাৰী ব্যাকটেৰিয়া 5 প্ৰকাৰৰ উপকাৰী ব্যাকটেৰিয়া লাগে এই তাৰে ভিতৰত ধৰক যিখিনি আমাৰ ব্যাকটেৰিয়া আছে 2.5 বিলিয়ন আৰু 2.5 বিলিয়ন যত নেকি 100% ফাৰ্টিলিটি ৰেশিও কোনো কোম্পানী এটো মেনশন নকৰে ব্যাকটেৰিয়া কিমান ফাৰ্টিলিটি হয় কিন্তু ইয়াতে আপোনাৰ 5 বিলিয়ন বেচিলাস ব্যাকটেৰিয়া ফাৰ্টিলিটি যদি এটো ব্যৱহাৰ কৰিব পাৰে যথেষ্ট পৰিমাণে ভাল ৰিজাল্ট পাব নিশ্চিতভাৱে ভাল ৰিজাল্ট পাব কাৰণ পানীৰ গুণাগুণৰ ওপৰতো যথেষ্ট মাছৰ পানীৰ pH এমোনিয়া হেবিলা কন্ট্ৰোল কৰিব জুপ্লাংটন ফাইটোপ্লাংটন বঢ়াত হেল্প কৰিব ডিজল অক্সিজেনটো বঢ়াব এটা পুখুৰীত কিমান লাগিব পাৰে এটো আপোনাৰ 200 গ্ৰামেৰে আপোনাৰ 2 বিঘা দিব পাৰে 200 গ্ৰামেৰে 2 বিঘা দিব পাৰে প্লেন্টোলাইট এটো আপোনাৰ অকল প্লেন্টন গ্ৰোথৰ কাৰণে ধৰক প্লেন্টন গ্ৰোথ আমাৰ ধৰক যিবিলাক পুখুৰী থাকে পুখুৰী সব মাটিতে প্লেন্টনৰ গ্ৰোথটো বেলেগ যদি মাটিৰ pH ভ্যালুটো চাও বা কাৰ্বন নাইট্ৰজেনৰ ৰেশিওটো চাও তেতিয়া হলে আমি সব পুখুৰীতে সমান পৰিমাণৰ আমাৰ প্লেন্টন গ্ৰোথ নহয় যিবিলাক পুখুৰীত প্লেন্টন গ্ৰোথ কম হেবিলাকত আমি ডাইৰেক্ট এটো ইউজ কৰিব পাৰো এটো 3 বিঘাত ইউজ কৰিব পাৰি এটো কৰিলে আমাৰ ডাইৰেক্ট জুপ্লাংটন আৰু ফাইটোপ্লাংটনটো যথেষ্ট পৰিমাণে গ্ৰোথ হ'ব আমাৰ মাছৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে আমি সমস্যাৰ সৃষ্টি হয় অক্সিজেনৰ অভাৱ অক্সিজেনৰ অভাৱৰ কাৰণে কেনেকুৱা ধৰণৰ মেডিসিন ব্যৱহাৰ কৰে কৃষকসকলে অক্সিজেনৰ কাৰণে মেইন কথা হৈছে কি যেতিয়া মাছৰ গ্ৰোথৰ কাৰণে এটা ভাল এনভায়ৰনমেন্ট হৈ থাকিব পানীখিনি যেতিয়া পলিউশন নহয় তাত আমাৰ সূৰ্যৰ পোহৰত ডিজেল অক্সিজেনখিনি অটোমেটিক্যালি বাঢ়ি থাকিব যেতিয়া তলত আপোনাৰ টক্সিক গ্যাস বা এমোনিয়াটো বাঢ়ি থাকিব তেতিয়াতো আমাৰ এনে অক্সিজেন লেভেলটো কমি যাব যেতিয়া অক্সিজেন লেভেলটো কমি যায় তেতিয়া অক্সিজেনটো বঢ়াবৰ কাৰণে আমাৰ কি হয় এডিশনালি আমি অক্সিজেন টেবলেট ইউজ কৰিব লাগে এটো গডৰেজ কোম্পানী অক্সিজেন টেবলেট আমি এটো অক্সিজেন টেবলেট ইউজ কৰো যদি তেওঁলোকে আমাৰ কোনো ক্ষেত্ৰত আমি কোৱা যায় যদি তেওঁলোকে কিছুমান ক্ষেত্ৰত এই মেডিসিনৰ কথাবিলাক নাজানে আমি তেওঁলোকে অক্সিজেনৰ অভাৱ বুলি কোৱাৰ লগে চুন মাৰি দিয়ে গতিকে চুনৰ হলনি যদি এইটো আসলতে কি হয় চুনটো আমাৰ অসমৰ মাটিত চুন আমি ব্যৱহাৰ কৰিবই লাগিব কাৰণ আমাৰ ইয়াৰে যেটো pH ভ্যালু এইটো আমাৰ পৰিমাণতকৈ বেছি কাৰণে আমি চুনটো আমাক লাগিবই কিন্তু মাছৰ যেতিয়া পানীৰ মাছৰ কালচাৰৰ সময়ত যেতিয়া পানীত আপোনাৰ কি হয় ডিজলভ অক্সিজেনটো কমি থাকে এমোনিয়াটো বাঢ়িব টক্সিসাইড গ্যাস বিলাক বাঢ়িব তেতিয়া মানে কি হয় আপোনাৰ আমি চুন প্ৰয়োগ কৰিব নালাগে এখিনি সময়ত যদি চুন প্ৰয়োগ কৰো পানীৰ অক্সিজেন লেভেলটো আকৌ কমি যায় মাছ মৰি যোৱাৰ চান্স থাকে কিন্তু যেতিয়া পানীটোত কোনো ধৰণৰ প্ৰবলেম নাথাকে তেতিয়া আমি কিন্তু চুন প্ৰয়োগ কৰিব লাগে এই সময়ত আমি কি কৰিব অক্সিজেন টেবলেট ব্যৱহাৰ কৰিব পাৰো টক্সিমাৰ আছে জিঅলাইট বা ইকুৱাডন জিঅলাইট আছে এইবিলাক ইউজ কৰিব পাৰো বা দিয়া ইউজ কৰিলে অক্সিজেনৰ পৰিমাণটো বৃদ্ধি হ'ব আৰু এইবিলাকৰ প্ৰাইচ এইবিলাক ডিয়াম বুলি এটা প্ৰডাক্ট আছে আপোনাৰ যেতিয়া এমোনিয়াটো যথেষ্ট পৰিমাণে বৃদ্ধি হয় তেতিয়া আমি এইটো ইউজ কৰিব লাগে এইটো ইউজ কৰাৰ লগে কি হ'ব আপোনাৰ কমপ্লিট মানে পুখুৰী যিবিলাক প্ৰবলেম আছে সম্পূৰ্ণ মানে সলভ হৈ আমাৰ যিখিনি মেডিসিন বা আমাৰ এমোনিয়া গ্যাস হলে এনেকুৱা ধৰণৰ মেডিসিন ইউজ কৰিলে বা অক্সিজেনৰ যদি অভাৱ হয় তেতিয়া হলে এইটো আপোনাৰ মেডিসিন ব্যৱহাৰ কৰি ডাইৰেক্ট অক্সিজেন টেবলেট ইউজ কৰিব পাৰো এইখিনি ব্যৱহাৰ কৰি খাদ্য যদি ব্যালেন্স ডায়েট খুৱাই কিমান কেনেকুৱা উপাৰ্জন হ'ব পাৰে এতিয়া ভাবিব পাৰে যে আমাৰ প্ৰশ্ন আহে যে ইমানখিনি আমি মেডিসিন খুৱাই ইমানখিনি আমি খাদ্য খুৱাই আমি উপাৰ্জন কৰিব পাৰিম জানো তেতিয়া কি হ'ব প্ৰশ্নটো হৈছে কি আমি যেতিয়া সুস্থ সবল হৈ থাকো তেতিয়া হলে আমাক কোনো ধৰণৰ মেডিসিনৰ প্ৰয়োজন নাই যেতিয়া প্ৰবলেম হ'ব তেতিয়া আমি মেডিসিন আমি ইউজ কৰিবই লাগিব এটা সাপোজ আপুনি যেটো ক'লে তাৰ লগত মই ৰিলেটেড কৰিব যে আৰ্গুলাছ তো আমাৰ অসমৰ এটা ডাঙৰ প্ৰবলেম আৰ্গুলাছ তো হোৱাৰ লগে আৰ্গুলাছ মানে কয় অকনি যেটো অকনি আমাৰ অকনিটো হলে আমি কি কৰিব লাগে আমি সাধাৰণতে ক্লিনাৰ ব্যৱহাৰ কৰো ক্লিনাৰটো ব্যৱহাৰ কৰিবই লাগিব আৰু ক্লিনাৰটো ব্যৱহাৰ কৰাৰ লগে কি হয় প্লান্টনৰ পৰিমাণটো কমি যায় পুখুৰীত মাছৰ গ্ৰোথ কম হোৱাৰ চান্স ব্যৱহাৰটো কৈ দিব অলপ এটো আপোনাৰ ক্লিনাৰটো আমি সাধাৰণতে যেতিয়া আৰ্গুলাছৰ পৰিমাণটো বাঢ়ি যায় তেতিয়া আমি 1 বিঘা মাটিত মাত্ৰ 30 ml 1 বিঘা মাটিত 30 ml দিব লাগে পানীৰ লগত মিহলি কৰি একবাৰ নহয় দুবাৰ দিব লাগে মানে
আপুনি 3 দিন বা 4 দিনৰ ইন্টাৰভেল লৈ পেলাই আৰু এটা ড'জ ইউজ কৰিব মানে মাছৰ যেতিয়া ওকণি হয় তেতিয়াহ'লে মানুহৰ বিভিন্ন ধৰণৰ অসুবিধা আমাৰ সন্মুখত আহে গতিকে এইটো মেডিচিন যদি আপুনি 30 ml 1 বিঘা 30 ml ইউজ কৰিলে আৰু বেলেগ কোম্পানীৰ আছে এক্সেলাৰ কোম্পানীৰ আছে এইটো এটা আপোনাৰ থাকে এইটো ওকণিৰ কাৰণে আৰু বেলেগ কোম্পানী আছে বাৰু মই জাস্ট এটা বস্তুটো কৈ দিছো আপোনাক আমাৰ এইখিনিয়ে প্ৰবলেম হৈ থাকে আৰু আপোনাৰ এনে মাছৰ চিৰি বৃদ্ধিৰ কাৰণে কিবা বেলেগ মাছৰ চিৰি বৃদ্ধি আছে তাৰ লগতে আৰু এটা মই এড কৰি দিছো যে আমাৰ ধৰক ঠাণ্ডাৰ দিনত যিখিনি ফাংগাছ হয় বেমাৰ হয় সেইটো কাৰণে আমি আটাইতকৈ মাছৰ বেমাৰ হয় তাৰ কাৰণে ৱাটাৰ স্যানিটাইজাৰ ইউজ কৰিব লাগে ইউজ ব্যৱহাৰটো কেনেকুৱা কৰিব লাগে এইটো আপোনাৰ 1.5 বিঘা যায় আপোনাৰ হাফ লিটাৰত 1.5 লিটাৰ এবাৰ দিলে হৈ যাব ওকে ঠিক আছে আৰু গাহৰিৰ ক্ষেত্ৰত কিবা বেমাৰৰ কিবা গাহৰিৰ ক্ষেত্ৰত আমি বেমাৰৰ কিছু ৰাখিছো গোটেইখিনি কৰা নাই বাৰু সাপ্লিমেন্ট খিনি গোটেইখিনি আছে আমাৰ দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতো আপোনাৰ যথেষ্ট দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত এইবিলাক ক্যালসিয়াম আছে আপোনাৰ এইবিলাক খোৱালে গাখীৰৰ উৎপাদনটো বাৰে কিছু প্ৰবলেম হলে এইবিলাক মেডিচিন ইউজ কৰিব লাগে তাৰ পিছত এইবিলাক মিনাৰেল মিক্সাৰ আছে আপোনাৰ কোম্পানী এইবিলাক আমাৰ ভিটামিন বা মিনাৰেল মিক্সাৰ আছে মাছৰ চিৰি বৃদ্ধিৰ কাৰণে আপোনাৰ মিনাৰেল মিক্সাৰ আছে আপোনাৰ এইটো এটা মাছৰ ওচিমিন বুলি এইটো আপোনাৰ বহুত ভাল মিনাৰেল এইটো মানে দামো বেছি 3 বিঘা ইউজ কৰিব পাৰে 1 কেজি 3 বিঘাত ইউজ কৰিব পাৰে ইয়াতে মাছৰ কাৰণে যিখিনি ভিটামিন মিনাৰেলৰ অভাৱ হয় গোটেইখিনি পাই যায় এইখিনি এইটো ফিডৰ লগতে ইউজ কৰিব পাৰে শেষত আপোনাৰ পৰা এটা কথাই আমি জানিব বিচাৰিছো যেহেতু আপুনি যথেষ্ট পৰিমাণে মাছ খেতিৰ লগত জড়িত হৈ আছে আমাৰ সমগ্ৰ অসমে আপোনাক চিনি পায় যথেষ্ট পৰিমাণে আপুনি উপদেশ আপুনি আগবঢ়ালে এডভাইস আগবঢ়ালে আমাৰ কৃষকসকলে যথেষ্ট পৰিমাণে উপকৃত হ'ব বুলি মই আশা কৰিছো আৰু ভৱিষ্যতে আমাৰ নলবাৰী বৰপেটা বা আমাৰ এই দৰং অঞ্চলৰ যদি কোনোবা ব্যক্তিয়ে মীন পালনৰ লগত জড়িত হ'ব বিচাৰে বা হৈ আছে তেওঁলোকে আপোনালোকৰ মেডিচিন সমূহৰ বিষয়ে যদি জানিব বিচাৰে আমাৰ অমল মেথি ডাঙৰীয়াৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব তেখেতে সবিস্তাৰে আপোনালোকক বুজাই দিব কিদৰে মীন পালন কৰিলে কেনেকুৱা ধৰণৰ ভিটামিন মিনাৰেল বা খাদ্য ব্যৱহাৰ কৰিলে মাছৰ উৎপাদন 2 গুণ 3 গুণ বৃদ্ধি হ'ব পাৰে যে মোৰ ইয়াতে ট্ৰেনিং দিয়াৰ ব্যৱস্থা আছে কোনোবা যদি ইন্টাৰেষ্টেড হয় আহি একদিনা ট্ৰেনিং এটা নিশ্চিতভাৱে আমাৰ কৃষকসকলে যদি ট্ৰেনিং ল'ব বিচাৰে কেনেকৈ মীন পালন কৰিব পাৰি বা মাছ পালন কিদৰে কৰি স্বাৱলম্বী হ'ব পাৰি এই বিষয়ে তেখেতে ট্ৰেনিঙৰ ব্যৱস্থাও কৰিছে গতিকে তেওঁলোকে এই সুবিধা গ্ৰহণ কৰিব পাৰে ধন্যবাদ জনাইছো